अदालगुरिनि थाराबारि दारखागादाव जगन्नाथ महाजयगनि थाखाय साखाफारा जानाया गोख्रोङै सोलिगासिनो दं। श्री श्री वासुदेव बुरागहेन जगन्नाथ महाजयगआ फैगौ मंगलबारनि 2 एप्रिल खालारनिफ्राय अदालगुरि जिल्लानि थाराबारि दारखागादाव खुंजागोन। सोलिबाय थानाय हिंसा गोरोबलायनाय आरो जिउ मुलुगनि जौगानायखौ फोजोबस्रांनो गोजोन आरो बिदा-फंबाय सोमोन्दो गायसननो थाखाय सल'बाथायारि जारिमिनारि श्री श्री वासुदेव बुद्धगहेन जगन्नाथ थावनि आरो सुभद्रा मन्दिरनि लांगोनायाव 500 बोसोरनिफ्रायनो खुंबोबाय थादों। सिगांनिफ्रायनो खुंबोबाय थानाय बादिनो बे बारावबो जगन्नाथ महाजयग खुंनो थाखाय लाहार-फाहारा सोलिगासिनो दं। जानो गोनां साननैनि हाबाफारियाव आबहावा गनायथि होनाय अयाथिनि हरिनाम प्रसंग प्रभात बन्दनाजों लोगोसे नैथि सानाव मान बावनाय आरो मुंदांखा समाज सिबियारि ध्रुब बर' धर्म प्रतिखा सभानि लिंथुमगिरि आरो अदालगुरि जिल्लानि देवालय संघनि आफादगिरि गपालदेव शर्माया बाहागो लागोन। बे फालिथायावनो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' लोगोसे मंगलदै लकसभानि एमपि दिलीप शइकिया आरो आयेन आफादनि बुंथिगिरि बिश्वजित दैमारिया गाहाय आलासि महरै नुजाथिगोन। বিশেষত মানে এই মন্দিৰটো প্ৰায় বাসুদেৱ বুঢ়াগোহাঁই মন্দিৰটো প্ৰায় 500 বছৰ পুৰণা মন্দিৰ। আমাৰ অতীত মানুহবিলাকে কৈছে, গতিকে আমাৰ ইয়াত লিখিত তথ্য নাই, কিন্তু আমাৰ ইয়াৰ গোটেই মন্দিৰটোৰ আকৃতি প্ৰকৃতিয়ে মানে কৈছে যে ইয়াৰ অতি কমে 500 বছৰ পুৰণা হৈছে। এই ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত এই দাৰগাঘাটৰ গোটেই বিস্তীৰ্ণ এলেকা মোটামুটি ইয়াত 5-6 হাজাৰ মানুহ অহা 2 আৰু 3 এপ্ৰিলত যজ্ঞ অনুষ্ঠানত মানুহ গোটেই অংশগ্ৰহণ কৰিব। আৰু ইয়াত গোটেই বৃহৎ অঞ্চলটোৰ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান মানে হৰিনামৰ পৰা আৰম্ভ কৰি বড়োবিলাকৰ আৰচৰ পৰা ৰাভা আৰ্দিচেনী আৰু বেংগলীবিলাক কীৰ্তন বিভিন্ন 15-20টা অনুষ্ঠানে ইয়াত অংশগ্ৰহণ কৰিব। গতিকে আমি আশা ৰাখিছোঁ সকলো ভক্তপ্ৰাণ ৰাইজে ইয়াত অহা 2 আৰু 3 তাৰিখে সকলো ভক্তপ্ৰাণ ৰাইজে সহায় সহযোগখিনি কৰক, যাতে আমি এই বৃহৎ অঞ্চলটো অতিকৈ পিছপৰা অঞ্চল, উন্নয়নে ঢুকি নোপোৱা পিছপৰা অঞ্চল, এই অঞ্চলটোত যাতে আমি বিপদ বিঘিনি নোহোৱাকৈ যাতে আমি শান্তি সম্প্ৰীতিৰে আমি গোটেই অঞ্চলৰ মানুহখিনি থাকিব পাৰোঁ, সেই মংগল কামনাৰে আমি বৃহৎভাৱে আমি এই আমি মহাযজ্ঞ অনুষ্ঠানটো আমি পাতিছোঁ। উক্ত মহাযজ্ঞ অনুষ্ঠান আমাৰ BTCৰ শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আৰু বৰ্তমান সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া আৰু লগতে আৰু বিভিন্ন ধৰণৰ আলহীবিলাক আমাৰ ইয়াত উপস্থিত হ'ব আৰু অঞ্চলটোৰ গোটেই ৰাইজখিনি ইয়াত অংশগ্ৰহণ কৰিব। জগন্নাথ মহাযজ্ঞৰ সমূহ আমাৰ পৰিয়ালবৰ্গক শুভেচ্ছা জনাইছোঁ। মই ওদালগুৰি জিলা দেৱালয় সংঘৰ সভাপতি হিচাপে মই অনুৰোধ জনাম, এতিয়াও বহুত দেৱালয় মঠ মন্দিৰ 100 বছৰ পুৰণি যিখিনি মঠ মন্দিৰ আছে সেইখিনি আমি অসম দেৱালয় সংঘ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমাক আহ্বান জনাইছে আৰু এই লিষ্টখন চৰকাৰী ঘৰত যাব। কিন্তু বহুত আপোনাৰ মন্দিৰ ওদালগুৰি জিলাত বহুত সম্বল আছে, বহুত মন্দিৰ আছে, এতিয়াও অহা নাই। মই আপোনালোকৰ যোগেৰে অনুৰোধ জনাইছোঁ, যিসকল 100 বছৰ পুৰণি মঠ মন্দিৰ আছে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰক আৰু চৰকাৰৰ ঘৰত আমি অসম দেৱালয় সংঘ লিষ্টখন দিব, আপোনালোকৰ মন্দিৰৰ নামটো যাতে যায় তাৰ কাৰণে আপোনালোকে সহযোগ কৰক। আপোনালোকৰ কাৰণে এই ভৱিষ্যত যি প্ৰজন্ম ওদালগুৰি জিলাৰ তাৰ কাৰণে সুবিধা হ'ব। জগন্নাথ মহাযজ্ঞ এইটো এওঁলোকৰ বহু বছৰ পুৰণি মন্দিৰ। এই আপোনাৰ এই প্ৰকৃত যজ্ঞৰ যিটো ফল, এইটো মহাফল, যজ্ঞৰ পূজাৰ ফলটো সেইটো ব্যাখ্যা কৰাৰ সম্ভৱ নহয়। তথাপিও এই মহাযজ্ঞৰ ফলৰ পৰা এই ওদালগুৰি জিলাৰ লগতে তৰাবাৰী দাৰগাঘাটৰ বিভিন্ন অঞ্চলৰ বিভিন্ন ৰাইজৰ এটা উপকৃত হ'ব। যজ্ঞৰ যিটো ধোঁৱা, যজ্ঞৰ যিটো ঘি, তিলৰ যিটো মাহাত্য, এই যিটো শক্তি, এই শক্তিয়ে সকলোকে উপকৃত কৰিব। সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে আহক। আৰু চৈতৰ 19-20 বিশেষকৈ 20 তাৰিখে এপ্ৰিলৰ 3 তাৰিখ সকলো ৰাইজে আহক আৰু এই যজ্ঞটো কি ধৰণে হয় আপোনালোকে চাই যাওক। আপোনালোকৰ যে সকলোৰে উপকাৰ হওক তাৰ কামনা কৰিছোঁ। বুঢ়াগোহাঁই জগন্নাথ থান ও সুভদ্ৰা মন্দিৰ প্ৰাংগণত সমাজত চলি থকা হিংসা আৰু অপ্ৰীতি নাশ কৰি
ভাতৃত্ব প্ৰতিস্থাপন তথা জীৱ জগতৰ কল্যাণৰ কামনাৰ্থে অহা এপ্ৰিল মাহৰ 2 আৰু 3 তাৰিখে আমি 2 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাযজ্ঞৰ আয়োজন কৰিছোঁ। অনুষ্ঠানত সকলো ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছোঁ। এই ঐতিহাসিক তৰাবাৰী বুঢ়াগোহাঁই জগন্নাথ থানত আৰু সুভদ্ৰা মন্দিৰ আমি প্ৰায় 6-7খন গাঁও অন্তৰ্ভুক্ত হৈ আমি পূজা কৰি আহি আছোঁ। যে আমাৰ এই সুভদ্ৰা মন্দিৰ প্ৰাংগণত পূজা অৰ্চনা কৰিলে নিজৰ লগতে ঘৰখনৰ উপায় অমংগল দূৰ হয় বুলি আমাৰ জনবিশ্বাস আছে। হয়, ইয়াতে আমাৰ 2 আৰু 3 তাৰিখে 2 তাৰিখে আমাৰ ৰাতিপুৱা প্ৰভাত বন্ধনাৰে আমাৰ মূল কাৰ্যসূচী আৰম্ভ হ'ব। তাৰপিছত আমাৰ 2 তাৰিখৰ সন্ধিয়া সময়ত আমাৰ হৰিনাম প্ৰসংগ হ'ব, লগতে আমাৰ বন্তি প্ৰজ্বলন হ'ব। তাৰপিছত দ্বিতীয় দিনা অৰ্থাৎ আমাৰ বুধবাৰে ৰাতিপুৱা পানী তোলা কাৰ্যসূচীৰে মূল কাৰ্যসূচী আৰম্ভ হ'ব। তাৰপিছত আমাৰ 8 বজাত আমাৰ যজ্ঞ আৰম্ভ হ'ব। যজ্ঞ আৰম্ভ কৰিব আমাৰ মুখ্য পূজাৰী গোপালদেৱ শৰ্মাদেৱে। আলহী বিশিষ্ট আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ছাৰ আমাৰ মাজত থাকিব আৰু লগতে দিলীপ শইকীয়া ছাৰ থাকিব। তাৰপিছত আমাৰ বিশিষ্ট আলহী আমাৰ বিশ্বজিৎ দৈমাৰী লোকসভাত তেখেত আমাৰ মাজত থাকিব। বিধানসভাৰ সাংসদ আমাৰ মাজত থাকিব। সহায় সহযোগিতা তথা দলে বলে আহি আমাৰ যজ্ঞ চলাই নিয়াত সহায় কৰে যেন ইয়াকে আশা ৰাখিছোঁ। नोंथांमोना गावबा गावनि गथ'खौ सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? रायजोआरि हादरारि हादर गेजेर थाखोसिम गेलेगिरि खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो। चिरां जिल्लानि सिङाव थानाय सोलिफु फोरोंसालि बल्लामगुरि काराटे एकाडेमि फोनांजाब राहा 8720903713 बड' हाउस काराटे एकाडेमि दलाइगाव फोनांजाब राहा 6900451157 बेंटल काराटे एकाडेमि फोनांजाब राहा 9678041226 बिरनगाव काराटे एकाडेमि फोनांजाब राहा 6901341656 आरो दालिगाव काराटे एकाडेमि फोनांजाब राहा 8720903713 बैफोर मख'नाय सोलोंसालिनिफ्राय सिगांनिफ्रायनो रायजोआरि हादरारि हादर गेजेरारि थाखोनिफ्राय बान्था मोननो हानाय सोलोंसाफोर मोननो हाबोनाय सोलोंसालि। बे मख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो, थाबैनो मुं थिसनहैदो।